Hello guys, welcome to my YouTube channel. আৰু আজি মানে মই গৈ আছো লংকা এম বাজাৰ আৰু আপোনালোককো দেখুৱাম বলক যাওঁ। বৰ্তমান মই ঘৰতে আছো মানে যাম আপোনালোককো লগতে দেখুৱাম একদম ভিডিওটো প্ৰথম পৰা শেষলৈকে চাই থাকিব বলক। কিন্তু বেয়া লাগা নাই ইমান ইমান আৰু আহি পেলাই পাই গলো এইখনে হলে এম বজাৰ চাক মই বাহিৰৰ পৰা দেখুৱাই দিছো এতিয়া মই ভিতৰত সোমাই পেলাই কাপোৰ দেখুৱাম বলক আৰু ইয়াত মানে বহুত কাপোৰ আছে আৰু এতিয়া কোনটো লম কোনটো নলম এনেকুৱা লাগি আছে মানে বহুত ভাল ভাল কাপোৰ আছে আৰু মই দেখুৱাই আছো চাক এইকেইটা গোটেইকেইটা স্পৰ্টিং মানে কোনটো লম কোনটো নলম এটা বগা স্পৰ্টিং এটা পাইছো এইটো চাগে এইটোকেই লম ওপৰত যাওঁ ওপৰত কি আছে চাংগৈ বলক এতিয়া উঠি আছো ওপৰলৈ বলক ওপৰত যাওঁ নাই নাই চাক এতিয়া মানে ওপৰলৈ উঠি গ'লো এইখিনি ওপৰত কাপোৰ চাক মই দেখুৱাই আছো আপোনালোকে চাই থাকক মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে ইয়াত আৰু মানে এতিয়া ওপৰত চাই হৈ গ'ল এতিয়া মানে তলত নামি আছো আৰু ইয়াত আছে আপোনাৰ জিন্সৰ পেণ্ট চুচমা কোট আপোনালোকে চাক মই একদম ভালকৈ দেখাইছোঁ জিন্সৰ চাৰ্ট মানে ইয়াত বহুত বস্তু আছে আৰু মানে বহুতেই ভাল লাগে আহি পেলাই যোনে যোনে আহিছে নিশ্চয় গম পাইছে চাক কিমান ধুনীয়া লাগে আৰু কিমান ডাঙৰ কাপোৰ চাক 199 পৰা 345 আৰু এইখিনি চাক একদম সৰু ল'ৰা ছোৱালী গাড়ীৰ পৰা একদম কুকাৰ চুকাৰ চব আছে মই দেখুৱাই আছো আপোনালোকে চাক এইখিনি কিমান বস্তু আছে মানে বহুত মানে ভাল ভাল বস্তু আছে ইয়াত পানী খোৱা বটল চটল চব আছে আৰু মই মানে গোটেইখিনি দেখুৱাই আছো আপোনালোকে চাই থাকক ইমান কোনটো লৈছা এয়া চাক ইমান এতিয়া বৰ্তমান মানে চাই আছে এতিয়ালৈকে ইমান পচন্দই হোৱা নাই চাক কিন্তু বেয়া লগা নাই ইমান 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 চাই আছে মানে পচন্দ হোৱাই নাই এই চাৰ্টটো চাক 995 যোনে যোনে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পাণ কিমান পাণ 15 টকা মই 20খন ল'ম কিবা কম হ'বনে 20খন লৈ যদি এয়া চাওক দোকানে পাণ বনাই আছে 20খন লৈ যদি তেনেহ'লে আপোনাক 10 টকাকৈ দিব পাৰিম 200 টকাত 20খন দিব পাৰিব দিয়ক একেলগত 20খন ল'ম দিয়ক আপুনি এতিয়া 20খন পাণ বনাওক বনাই আছো এয়া চাওক মই আহিছিলোঁ মানে আহি পেলাই বোলো পাণ 20খন লৈ যাওঁ বনাই খয়া এইটা পুৰা খয়া মাৰা আছে না সব মাৰা আছে দিয়ক পটাপট সব কাঠা মাৰা আছে সব মিঠা পাণ বনাব হা ঠিক আছে মিঠা পাণ হলে ইমান ডিসকাউন্ট কৰিব নোৱাৰিম আপোনাক মিঠা পাণ মানে তাত বস্তু বাহনি বস্তু দিব লাগে কিবা কিমান লাগিব মিঠা পাণ বনালে 15 টকা 250 টকা লাগিবই 250 টকা লাগিব হ'ব লগতে কুৰকুৰি হোলসেল ৰেটত দিব না মই 10টা লৈ যাম হোলসেল ৰেট দিব না চাক মানে আহিছিলোঁ কুৰকুৰি ল'বলৈ বোলো 10টা লৈ যাওঁ হোলসেল ৰেটত নিদিয়ে 5 টকা লাভ হয় এক পেকেটহে আমি লাভত থাকে আমাৰ সেইটো কাৰণে আমি ডিসকাউন্ট দিব নোৱাৰো এই এক পেকেটটোহে আমাৰ লাভ হয় গোটেই পইচাটো বিকিলে 5 টকা এটাহে পোৱা যায় এতিয়া কি মোক ডিসকাউন্ট দিব পাৰিব না মই পানো লৈছো ন 20খন নহয় পান লৈছে পানত বাৰু ডিসকাউন্ট আপোনাক 2 টকা দিব পৰা যাব কিন্তু কুৰকুৰিটো দিব পৰা নাযাব কুৰকুৰি দিব লাভ নাথাকে
এইটো চাওক মানে কুৰকুৰিত ডিছকাউণ্ট নিদিয়ে কাৰণ এইটো বস্তুত ইমান লাভ নাই ন পাণত দিছে ঠিক আছে হ'ব দিয়ক পাণ আপুনি ৰেডি কৰক বহুত দিনে বস্তু এটা দেখিছোঁ নহৰু আচাৰ আৰু ইয়াত আছে আদাৰ আচাৰ এই আচাৰ কেনেকৈ ইয়াত এটকা লিখা আছে এটকাই পিছ ন অঁ চাওক মানে নহৰুটো বহুত ফেভৰেট বস্তু হয় মোৰ কাৰণে